নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰিছোঁ সকলো ভালে আছে। মোৰো ভাল। আহকচোন আজি মই দিনটো কিনো কৰিলোঁ আৰু চাওঁ আহক। মোৰ লৈ দিলোঁ চাদৰ, সেইকাৰণে মই এইটো ভিতৰত দিছোঁ কাৰণ কালাৰটো যাব যে সেইকাৰণে শাৰীখিনি দিছোঁ। এইখিনি ঠাই মই প্ৰায় বহি ভাল পাওঁ কাৰণ এই ফুলজোপা আছে ইয়াত আৰু মই ফুল এজোপা লগাইছিলোঁ এইটো কি জংঘল লগাইছ বুলি মোক গালিয়ে দিছে। ভিডিঅ'ই বনোৱা হয় যি কৰা হয় আমাৰ ঘৰত কুকুৰাৰ মাত বহুত শুনিব কাৰণ এইকেইজনী চাওকচোন। তাৰপিছত আৰু মোবাইল কিনাৰ পিছদিনাখনেই মই আৰু নেনা অলপ ভিডিঅ' বনাই থৈছিলোঁ, আপোনালোকক সেইটো ভিডিঅ' দেখাম। তাৰপিছত মোৰ আজি কাপোৰ চিলাব আছে কাৰণ মই কাপোৰ চিলাওঁ। তাৰপিছত এতিয়া কাপোৰবিলাক দিব লাগে যিহেতু পূজা আহিছে, পূজাৰ কাৰণে কাপোৰ এডভান্সকৈ লৈ থোৱা আছে, সেই কাপোৰবিলাক দিব লাগে। কাপোৰ চিলাম আজি। তাৰপিছত আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব, কিয় নাচায়। এতিয়া কাপোৰবোৰ উলিয়াই ল'লোঁ, আকৌ ভৰাব লাগিব কাৰণ আজি ভিডিঅ'টো মই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু পানী চবফালে শুকাই গ'ল। পূৰা মনটো ভাল লাগিছে কাৰণে কাপোৰ চাপোৰবোৰ আৰু ৰ'দত দিছোঁ। কোনদিনা আকৌ বৰষুণ দিয়ে কোনো পাত্তা নাই। তাকে খবৰ আজি মই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ যিহেতু মাইনাই নতুন মোবাইল ল'লে, তো সেইকাৰণে মই ট্ৰাই কৰি চাইছোঁ আৰু এইফালে মাইনা একদম নতুন মোবাইল পাই একদম মানুহ চানুহ পাহৰিয়ে গৈছে। ৰিয়েলমি 9i যিহেতু তাই আনবক্সিং নিজেই কৰিলে আগতে, আছিলোঁ ন আৰু নতুন ফোনটোৰ পৰাই এতিয়া ব্লগ বনাই আছোঁ, সেইকাৰণে আপোনালোকক এতিয়া মোবাইলটোও দেখাব নোৱাৰিম। কাপোৰবোৰ ৰ'দত দি থাকোঁতে মোৰ এইযোৰ মৰমৰ কাপোৰযোৰ যিযোৰ মোৰ তুলনি বিয়াত দিছিলে পাপাই, যিহেতু এতিয়া পাপা নাই আমাৰ লগত, বহুত পাপাক মিছ কৰোঁ। তাৰপিছত বহুত দিনৰ পাছত মোৰ কাপোৰযোৰ ওলালে, মোৰ ভাল লাগি গ'ল পুৰা মনটো, মই পুৰা খুশ আৰু এইযোৰ মই কিনিছিলোঁ আৰু পাটৰ কাপোৰ আছে লগত ভাল লাগিছে। আপোনালোকক কাৰ কাৰ তুলনি বিয়াত পিন্ধা মুগা নহয় যিকোনো কাপোৰ আছে উলিয়ালে বাচ্ছাৰ পৰা মনটো কেনেকুৱা লাগিছে জনাবচোন। তাৰ পৰা আহিলোঁ মাৰ বৈ থোৱা চাদৰকেইখন উলিয়াই দিবলৈ অলপ। এই মই ভিতৰত উলিয়ালোঁ চাদৰখিনি, সেইকাৰণে হাতখন খোলা লাগিছে। এতিয়া এইখিনি ৰ'দত দি দিওঁগৈ, নহ'বা মায়ে ক'ব তোৰখিনি দিলি মোৰখিনি নিদিলি। এইখন মায়ে বৈ থৈছে নামঘৰলৈ পিন্ধি যাবলৈ। মই এই কালাৰটো বৰ ধুনীয়া দেখোঁ, পেহী আৰু মই চিলেক্ট কৰি আনিছিলোঁ কালাৰটো। এতিয়া এইখিনি ৰ'দত দিম। তাৰপিছত মোৰ চিলাব আছে কাপোৰ এযোৰ তাৰপিছত দেখাইছোঁ আপোনালোক। তাৰ পৰা চিলাব লাগে এখন লাল পাৰী শাৰী, যিহেতু বেংগলী মানুহৰ মোৰ বাৰ ভাগৰ হয়, এইটো অৰুণাচল দি পঠাব লাগিব। ইয়াৰ ব্লাউজটো হৈছে নেটৰ পৰা কুচি দিয়া হাতটো। তাৰপিছত এইখন কৰিব লাগিব দহি। তাৰপিছত মই এতিয়া দেখাম মই 5 মিনিটমান কাম এটা কৰি আছিলোঁ। তাৰপিছত আহিলোঁ মই বেচেণ্টিৰ ওচৰলৈ। তাৰপিছত এয়া হ'ল কাপোৰ এইকেইটা মোৰ কালি ডাঙৰ পেহীয়ে আহি চিলাবৰ কাৰণে দি গৈছিলে। তাৰপিছত শাৰীখনৰ ব্লাউজটো হৈছে এইটো, যিহেতু এইটো হাত লগাব আছে। এইটো পিছফালৰটো হৈ গ'লে দেখাম আপোনালোকক পুৰাকৈ। মোৰ পচন্দিক অলপ চাফা কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাম। পুৰা হৈ গ'লে দেখাম। এতিয়া মই চিলোৱা টাইমত মোক ভিডিঅ' কৰি দিবলৈ মা গৈছে আইতাহঁতৰ ঘৰলৈ, মই আছোঁ ঘৰত অকলে, সেইকাৰণে মই ভিডিঅ' কৰি দিওঁ তাৰ মানুহ নাই। তাকে মই চিলাই লওঁ, তাৰপিছত আপোনালোকক দিনটো আৰু কি কৰি দেখাই থাকিম।
ব্লাউজ ৰেডি ইয়াৰ ৰছীডালত লগাব লাগিব কিবা এটা লগাই দিম আৰু তাৰপিছতে এইখন শাড়ীখনত দহি বাতিব লাগিব কাৰণ এতিয়া মই নাবাতো যিহেতু মই কাপোৰ উলিয়াইছিলোঁ সেইকাৰণে এইখিনি আজি সামৰি থৈ দিওঁ তাৰপিছত কাপোৰ জাপিম